কবিতাৰ শিৰোনামা বিজয় বাৰ্তা। চৌদিশে শূন্যতা, নীৰৱতা। বোমা বাৰুদো নাই, উগ্ৰপন্থীয়ে কৰা নাই আক্ৰমণ। ধাৰ্মিক সামাজিক কোনো কাৰণো নহয়, চৰকাৰ আৰু জনতাৰ মতভেদো হোৱা নাই। এয়া হ'ল কৰোনাৰ প্ৰভাৱ। গৃহবন্দীত মানৱ সমাজ। দিনে নিশাই কোনোৱে চিকিৎসা আৰু সেৱা প্ৰদান কৰিছে, কোনোৱে সুৰক্ষাৰ ভাৰ লৈ নিশা উজাগৰে পাৰ কৰিছে, কোনোৱে আকৌ প্ৰতিটো মুহূৰ্তত বাতৰি প্ৰকাশ কৰি সমাজক সচেতন কৰি গুৰুত্বপূৰ্ণ এটি ভাৰ বহন কৰিছে। প্ৰতিজন আগশাৰীৰ ব্যক্তিলৈ সহৃদয়েৰে শতবাৰ প্ৰণাম। এচাম অবুজ মানুহৰ কাণ্ডৰ কাহিনীও শুনি আশ্চৰ্যকৰ। পৰিস্থিতিৰ উমান লৈ সচেতন ব্যক্তিয়ে লৈছে উচিত ব্যৱস্থা। সহায়ৰ হাত আগবঢ়াই চৰকাৰ আৰু জনতাই কৰিছে কৰোনা বিৰোধী যুঁজ। দিন বাগৰিছে, সমাধান এতিয়াও সুদূৰত। উত্তেজিত মানসিকতা বাঢ়ি আহিছে, চিন্তিত প্ৰতিজন, তথাপিও আশা আৰু সাহস হেৰুওৱা নাই। এটি ৰাতিপুৱাৰ সূৰুজে আমালৈ কঢ়িয়াই নিশ্চয় আনিব বিজয়ৰ বাৰ্তা। আৰু আৰম্ভ হ'ব নতুন দিন, নতুন সপোন। নতুন আশাৰ ৰঙেৰে ৰচিম আমি মিলি আমাৰ এখন সুন্দৰ পৃথিৱী। ভাগি পৰাৰ সময় নহয়, ধৈৰ্যৰে আগবঢ়াৰ বাদে নাই কোনো বিকল্প। হ'ব এদিন কৰোনা বিদায়, অপেক্ষাৰত সেই দিনটোলৈ। এটি ৰাতিপুৱাৰ সূৰুজে আমালৈ কঢ়িয়াই নিশ্চয় আনিব বিজয়ৰ বাৰ্তা।